অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ জীৱনলৈ হঠাতে আহিল এটা অতিকে দুখবৰ। আপোনালোকে জানেই যে আজি প্ৰায় কিছুদিন আগত বৰ্ণালী কলিতাৰ জীৱনলৈ আহিছিল এটা ভাল খবৰ। ভাল খবৰটো এয়াই যে বৰ্ণালী কলিতাই যোৱা 24 জুলাইত এটা কন্যা সন্তান জন্ম দিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এয়াই যে বৰ্তমান কন্যা সন্তানটি আৰু এই পৃথিৱীত নাই, যাৰ বাবে ছ'চিয়েল মিডিয়াত বৰ্ণালী কলিতাই শ্বেয়াৰ কৰা এটা পোষ্টৰ জৰিয়তে নিজৰ দুখৰ ভাগ ব্যক্ত কৰিছে। আৰু তাত তেওঁ এনেদৰে লিখিছে যে আমাৰ অতি মৰমৰ সন্তানটি 24 জুলাইত জন্ম হৈছিল। মাতৃ হোৱাৰ আনন্দই মোক সন্তান জন্ম দিয়া শাৰীৰিক কষ্ট অনুভৱ কৰিবলৈ দিয়া নাছিল, কিন্তু এই সুখ আমাৰ বাবে ক্ষণস্থায়ী আছিল। আমাৰ কন্যা সন্তান প্ৰাপ্তি অসুস্থ হৈ পৰিছিল। আমাৰ সন্তানৰ আৰোগ্যৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ লগতে চিকিৎসকক ভৰসা কৰিছিলোঁ। আমাৰ প্ৰাৰ্থনাত ঈশ্বৰ সন্তুষ্ট নহ'ল আৰু যি নেকি আমাক এৰি উভতি আহিব নোৱাৰা ঠাইলৈ গুচি গ'ল হিয়া নামতো ছোৱালীজনী। আপোনালোকৰ মৰম আশীৰ্বাদে আমাৰ জীৱনৰ কঠিন সময়বোৰ অতিক্ৰম কৰিবলৈ আশীৰ্বাদ কৰিব। গতিকে আমিও বৰ্ণালী বাৰ জীৱনলৈ যাতে আগৰ দৰেই সুখ শান্তিবোৰ ঘূৰি আহে তাৰে কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ।